हेलो फ्रेंड्स की खबर ভালনে আপোনালোকৰ আশা কৰিছো সকলোৱে নিশ্চয় ভালে আছে মই দীপাঞ্জলি গগৈ মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি ভাবিছো মই আপোনালোকক এটা ৰেচিপি বনাই দেখাম যেটো নেকি হৰু মাছ আমাৰ ফালে বাৰু হে হৰু মাছটো দনিকণা মাছ বুলিয়ে কয় হে দনিকণা মাছ এটা হুকানকে মানে পিয়াজ আদা ৰসুন দি ভাজা হেয়া এটা ৰেচিপি আৰু এটা হ'ল বইল কলডিল আলু আৰু বিলাহী পিটিকা ৰেচিপি আৰু লগতে যেটো পিটিকা মানে বইল কৰোতে পানীটো বইল পানী কৰা হয় হে বইল পানীটো এটা জুল হিচাপত মই বনাই খাও তাৰে ৰেচিপি আপোনালোকক তিনটা হৰু হৰুৱা তিনটা ৰেচিপি লৈ আহিছো আজি আপোনালোকৰ কাৰণে তেনেহলে দেৰি নকৰি ৰেচিপিটোকে আগবঢ়াইছো চাই লওক আপোনালোকে ইয়া দেখিছে দনিকণা মাছ মাছত মই হালধি অকণ নিমখ অলপ দি ভালদৰে মাছখিনি সানি লৈছো গুটি ব্লাগতে লগাই লৈছো আৰু এফালে এতিয়া মই পিয়াজ এটা আদা টুকুৰা নহৰু দুফুটমান আৰু জলকীয়া এটা লৈছো নহৰু কুটি মই এনেই থেতেলিয়াইহে দিম আৰু এফালে লগতে মান ধনিয়া লৈছো প্ৰায় 4-5 কিলোমান আৰু এতিয়া কেৰাহী গৰম হৈ গ'ল কেৰাহীত মই মাছ ফ্ৰাই কৰি আছে গেছটো মই এতিয়া বহাই লৈছো কাৰণ মই মানুহজনী কাষতে আছো কম বেছি পৰিমাণ কৰি ল'ব আপোনালোকে গেছটো মাছখিনি মই একেবাৰে ৰঙচুৱাকৈ ভাজি ল'ম আৰু ইয়া দেখিছে মাছ ফ্ৰাই কৰা হৈ গ'ল এতিয়া মই এখন প্লেটত মাছখিনি কাঢ়ি লৈছো আৰু এতিয়া আদা নহৰু পিয়াজ কাটি থৈছিলো যেটো মাছৰ তেল ৰৈ গ'ল ইয়াতে মই পিয়াজখিনি দি দিছো পিয়াজখিনি মই ভালদৰে এতিয়া ভাজি ল'ম পিয়াজখিনি মই ৰঙচুৱাকৈ ভাজি ল'ম দেখিছে পিয়াজখিনি প্ৰায় ৰঙচুৱা হৈছে আৰু ইয়াতে মই আদা আৰু নহৰু জলকীয়া দি দিলো এইখিনি এতিয়া মই হুকানকৈ ভাজি ল'ম ইয়াত দেখিছে ৰঙচুৱা হৈ গ'ল আপোনালোকে বাৰু এনেকৈ ভাজি খাই পাইছেনে প্লিজ কমেণ্ট কৰি জনাবচোন মোক আৰু এতিয়া মই এই মাছখিনি দি দিম ইয়াতে এতিয়া মই সকলোবিলাক ভালদৰে লৰাই ল'ম সব মিলাই মিক্স কৰি মই প্ৰায় 2 মিনিটমান ভাজিম যেহেতু মাছখিনি মই আগতে ৰঙচুৱাকৈ ভাজি থৈছো হেতু কাৰণে এইখিনি মিলাই মিলি মই প্ৰায় 2 মিনিটমানহে ভাজি ল'ম ৰঙচুৱাকৈ দেখিবলৈ কালাৰটো খুবেই ধুনীয়া হৈছে আৰু ইয়াতে মই একেবাৰে হেখত এতিয়া যেটো মান ধনিয়া লগাই মান ধনিয়া অকনমান ছিটিয়াই দিছো আৰু এতিয়া মই প্লেট এখনত অকনমান কাঢ়ি ললো দেখিছে কিমান ধুনীয়া লাগিছে আৰু এফালে বইল ৰেচিপি বনাবৰ কাৰণে মই ইয়াতে বিলাহীটো দেখিছে বিলাহীটো মই 4 ভাগকৈ কাটি লৈছো আগগুৰি দুইটা আৰু লগত লৈছো আলু দুটা আৰু লৈছো কলডিল এফাল কলডিল ফালো মই সৰু সৰুকৈ পিচ কৰি ল'ম এটা বটুৱাত মই আলু আৰু বিলাহীটো বইল কৰিছো যেহেতু আলু সিজিবলৈ টাইম লাগে হেতু কাৰণে আলুটো মই আগতীয়াকৈ বইল কৰিছো ইয়াতে মই নিমখ অকণো দিলো আৰু এতিয়া কলডিল পিচ পিচকৈ কাটি লোৱা টুকুৰা কিটাও দি দিম মই ইয়াতে আৰু এইখিনি প্ৰায় মই 10-15 মিনিট সময় সিজিবলৈ দিম গেছটো মই হাই কৰি ৰাখিম ঢাকন লগাই দিম
আৰু এইটো পিটিকা বনাবৰ কাৰণে মই ইয়াতে লৈছোঁ ভোট জলকীয়া এপিচ, পিঁয়াজ এটা আৰু আদা টুকুৰা, নিমখ অকণ আৰু মিঠাতেল অকণ লৈছোঁ। ইয়াত আকৌ নগা ধনিয়া অলপ লৈছোঁ, মান ধনিয়া বুলিও কয়, চবৰে বেলেগ বেলেগ। মই যে বিলাহীটো কাটি লৈছিলোঁ বুলি কৈছিলোঁ, বাকলি গুচাবৰ কাৰণে সুবিধা হোৱাৰ কাৰণেহে মই কাটি লৈছিলোঁ। আপোনালোকেও যদি এনেকৈ কাটি লয় তেতিয়া বাকলিবিলাক সহজে গুচি যায়, যিহেতু বিলাহী বাকলি বা বেঙেনা বাকলি এইবিলাক খাব নালাগে, হজম নহয়। দেখিছেনে, মই গৰমে গৰমে বাকলিটো গুচাব লৈছোঁ, সেইটো কাৰণে মোৰ অসুবিধা হৈছে। যদি ঠাণ্ডা হোৱাৰ পাছত বাকলিটো গুচোৱা হয় খুব ধুনীয়াকৈ এৰি যায়, সেইটো কাৰণে আপোনালোকেও এইটো টিপছ ব্যৱহাৰ কৰিব পাৰে, কাটি ল'ব পাৰে। আৰু এতিয়া মই সকলোবিলাক পিটিকা কৰিম। দেখিছে বাকলিবিলাক কি ধুনীয়া এৰি গৈছে। আৰু এইফালে আদা নহৰু গোটেইবিলাক কাটা হৈ গ'ল। আৰু যিটো বইল কৰা পানী আছিলে, ইয়াতে মই কলডিল অলপ দিছোঁ, আলু পিটিকা কৰি দিছোঁ, আৰু ইয়াতে আদা নহৰু জলকীয়া অলপ মিক্স কৰি পিঁয়াজো দিছোঁ। ইয়াতে অলপ মই এইটো কৰচলিখনত ভাঙি দিছোঁ। এইখিনি মই বইল জোল হিচাপত খাম। আৰু এতিয়া মই বিলাহীটো গৰমে গৰমে কৰচলিখনেৰে একেবাৰে পিটিকা কৰি লৈছোঁ, যিহেতু হাতে চুব পৰা নাই, গৰম হৈ আছে। আৰু এতিয়া সকলোবিলাক হাতেৰে মই ভালদৰে পিটিকি লৈছোঁ। গোটেইবিলাক মিক্স কৰি দিম। জলকীয়াটো আপোনালোকে কম বেছি পৰিমাণেও খাব পাৰে, মই কিন্তু জলকীয়া খাই বহুত ভাল পাওঁ। এয়া দেখিছে মোৰ মাছ ফ্ৰাই, আলু কলডিল পিটিকা, আলু কলডিল বইল, আৰু এইফালে পিঁয়াজ 2 পিচ লৈছোঁ, জলকীয়াত। এয়া মোৰ ৰেচিপি ৰেডি হৈ গ'ল। আজি যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু কাষতে থকা বেলটো বজাই দিব, তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। বাই বাই।